ক'ৰ পৰা আহিছে একাশী? মই গুৱাহাটীৰ পৰা। গুৱাহাটীৰ পৰা আহিছা? আচ্ছা, কেনেকুৱা লাগিছে নাচি? বহুত ভাল লাগিলে। ভয় লাগিছেনে? অকণমান লাগিছিলে। কাৰ পৰা জানিব বিচাৰিবা? ছাৰ। ভালেই হৈছে, নাচা চব ভাল হৈছে। পেপা নাচখনো ভাল পাইছোঁ, শেষৰ ফালে পাইছোঁ। খালি বিহু নামবিলাক গাওঁতে খুব সুন্দৰভাৱে শিকি ল'ব লাগে, পঢ়িব লাগে, যে দুজনক দেখাব লাগে কথাটো হয় নহয়, হয় নাই কথাটো কাইলৈ পঢ়ি চাবচোন। সেইকাৰণে গাঁৱতে চাউল চালি বোলে সুবৰ্ণ চালনী, সুবৰ্ণৰ নহয়। ধন্যবাদ। ধন্যবাদ ছাৰ। নীলম্বা? জয়ন্ত ছাৰে কৈ দিলে কথাষাৰ, হয়। সুবৰ্ণৰ চালনী। আৰু এবাৰ দুবাৰ তুমি যে কৈছা বুকুৰ ধন শুনিলোঁ, হয়তো ময়ো ভুল শুনিব পাৰোঁ। তুমি গাইছা বুকুৰ ধন বুলি, পটককৈ অকণমান বুকুৰ ধন বুলি শুনি পালোঁ। মই ছাৰক সুধিছোঁ সেইকাৰণে কি বা ক'লে। বাৰু যি কি নহওক, ভাল নাচিছা, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ বাইদেউ। হিৰোশী বা? নাচত বিশেষ একো ভুল দেখা নাই, খুব ধুনীয়া পৰিৱেশন কৰিছে। আৰু যেতিয়া আপুনি দীঘলীয়া চেওখনত নাচিছে, ইমান ধুনীয়াকৈ দলটোৰ লগত ইমান সহযোগিতা ৰাখি আপুনি ইমান ধুনীয়াকৈ নাচিছে, খুব ভাল লাগিছে। বাকী সকলোবোৰ ধুনীয়া। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ বাইদেউ। ধন্যবাদ।